আৰু এইফালে আমাৰ ৰোহিত ৰম্পি ইয়াৰ নামটো আৰু সেয়া তাৰপিছত সেইবিলাক আমাৰ চব আহিছে আৰু তাৰপিছত এই আগফালে আছে আৰু নামটো কৈ দিয়া এবাৰ अविनाश सिंह ही মোৰ নামটো দেখিছে আৰু এইবিলাকে আমাৰ লগৰীয়া আৰু সেয়াই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু আজি আমি গৈ আছোঁ এতিয়া আমাৰ বিদ্যালয়ত আৰু ভাইটি আৰু মই এতিয়া আমি মানে পূজা কৰিব গৈ আছোঁ ৰাতিপুৱা ভাগত গৈ আহিলোঁ আৰু সেয়াই তাৰপিছত কাম চাম কৰি আহিলোঁ সকলো আৰু ফিনিছ কৰি আহিলোঁ আৰু লগতে এতিয়া গা ধুই চা ধুই মই স্কুলৰ ড্ৰেছত আৰু সি আউট ড্ৰেছত আৰু মানে কথাটো এনেকুৱা কি যে মোৰ চোলা মানে গোটেই ধোৱা নাই আৰু সেয়াই আৰু ধুবলৈ মানে কি ক'ব আৰু বৰষুণ বতৰ সেইকেইদিন এতিয়াও দি আছে অলপ অলপ সেয়াই তাৰপিছত কিন দিলে আৰু এনেকৈ মানে কাপোৰ চোলা ধুবলৈ ভাল নালাগে ধুই দিলেনো কি কৰিম আৰু নুশুকাব তাকে আৰু সেয়াই তাৰপিছত স্কুল ড্ৰেছকৈ পিন্ধি ল'লোঁ সেয়াই তাৰপিছত এতিয়া গৈ আছোঁ আৰু আপোনালোকক সকলো দেখাম আৰু সেয়াই আৰু মই স্কুলৰ গেটৰ সন্মুখত গৈ পেলাই আপোনালোকক লগ পাই আছোঁ এতিয়া বৰ্তমানে মানে পূৰা পূজা কৰিবলৈ সোমাই আহিলোঁ আৰু গেটত মই গৈ দেখাম আৰু আপোনালোকক বহুত ভালকৈ দেখাম আৰু সেয়াই তাৰপিছত এতিয়া মানে পূজাটো কৰি লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ এতিয়া পূৰা হাউচফুল মানে এতিয়া আমি ৰখি আছোঁ আৰু আমাৰ পাল এতিয়া আহিব লাহেকৈ সেয়াই আৰু তাৰপিছত আপোনালোকে চাই থাকক ফাইনেলি গাইজ এতিয়া আমি পূজা চূজা কৰি হোৱাৰ পিছত আৰু এতিয়া ইয়াৰ প্ৰসাদ আমাৰ সকলোৱে এদিকে আমি যাম এতিয়া আমি নতুন ৰুমলৈ যাম এইটো হৈছে আমাৰ ৰুম মই সদায় ৰাস্তাৰ পৰা দেখাওঁ আৰু সেয়াই এইটো হৈছে আমাৰ ৰুম আৰু এইটো খোলা নাই বাৰু তাৰপিছত এতিয়া মানে চব খৰি হোৱাৰ পিছত বৰষুণ আহিছে বৰষুণ আপোনালোকে হয়তো গম পোৱা নাই তথাপিও বৰষুণ আহিছে আৰু এতিয়া নতুন ৰুমলৈ যাওঁ মানে নতুন ৰুম বনাইছে এটা এটাকৈ সোমাইছোঁ আৰু আপোনালোকক দেখাই আছোঁ নিউ ৰুম নতুন ৰুম পূৰা आप लोगों को स्वागत करते हैं পূৰা মানে আৱাজ পূৰা হয় আৰু সেয়াই পূৰা বৰষুণ এই বৰষুণটো যে দি দিছে আৰু এইবিলাক গোটেই পানী দেখিছে তাৰপিছত আজি বৰষুণটো মানে এৰাটো খুব সম্ভৱ মানে ক'ব নোৱাৰি কি হয় আৰু যিহেতু বৰষুণ হোৱা কথা আছিল আজিৰ দিনটোত সেয়াই এতিয়া বৰ্তমানে মানে মই এতিয়া লগৰীয়াকেইটা কিবা সুধিম আৰু আজি সৰস্বতী পূজাত কেনেকুৱা লাগিছে আৰু সেয়াই একেটা লগৰীয়া আছে কাৰ্বি আৰু সেয়াই আৰু আপোনালোকক চাই থাকক আপোনালোকে আজি কেনেকুৱা লাগিছে আজি আৰু তোৰ নামটো কৈ দিছোঁ দাদা মোৰ নামটো আৰু এইফালে আমাৰ ৰোহিত ৰম্পি ইয়াৰ নামটো আৰু সেয়া তাৰপিছত সেইবিলাক আমাৰ চব আহিছে আৰু তাৰপিছত এই আগফালে আছে আৰু নামটো কৈ দিয়া এবাৰ अविनाश सिंह ही মোৰ নামটো দেখিছে আৰু এইবিলাকে আমাৰ লগৰীয়া আৰু সেয়াই তাৰপিছত এইফালে আৰু আছে দেখিছে গংগা ন গংগা নহয় নামটো কৈ দিছোঁ আমাৰ সেয়াই আৰু আমি সকলোৱে আজি মানে পূৰা পূজাত খাই আছোঁ আৰু এতিয়া বৰষুণ দি আছে আৱাজটো ভালকৈ আহিছে নাহিছে একো নাজানো আৰু সেয়াই তাৰপিছত আপোনালোকে চাই থাকক আৰু এইফালে আমাৰ ছাগলীও সেয়া আহিছে ছাগলী আৰু পূৰা বৰষুণ দি আছে সেয়াই আৰু এতিয়া আমি খিচিৰি খাবলৈ পাম প্ৰসাদটো খালৈ আৰু সেয়াই চাৰিওফালে বৰষুণ গোটেই বৰষুণ কি হ'ব মানে আজি যিহেতু ৰাতিপুৱা ভাগটো নিদিলে সেইখিনি বহুত ধন্যবাদ আৰু সেয়াই আৰু আমি যিহেতু ৰাতিপুৱাই মানে অলপমান সোনকালে আহি কামটো কৰা হৈছে আৰু এইবিলাক দেখিছে আমি এইফালে দিয়ে আহোঁ আৰু আপোনাৰ ক্লাছত সোমাওঁ ডাইৰেক্ট ইয়াত এইটো ৰুমটো বন্ধ হৈ আছে আৰু সেয়াই তাৰপিছত আপোনালোকে আৰু চাই থাকক দেখিছে আমাৰ পৰিৱেশ আৰু আমাৰ কলেজৰ এইটো হৈছে এইটো স্কুল চাইড আৰু এইটো আমাৰ সেই চাইডে আছে এইদিকে এইখন খিৰিকী ওলাই গ'লে দেখা পাব আৰু এইদিকে উঠনি যে আমি বৰষুণত থাকোঁ বৰষুণ দিওঁতে আমি তাত গৈছিলোঁ এইদিকে আছে আমাৰ কলেজৰ ৰুম আৰু সেয়াই তাৰপিছত সেয়াই আৰু আজি পৰিৱেশ এনেকুৱা এইটো হৈছে LP স্কুল মই এতিয়া কিমান ক্লাছৰ ৰুমত সোমাই আছোঁ জানো মই আগতে আমি ইয়াত থাকোঁতে ক্লাছ 6-7 একো নাজানো আৰু সেয়াই তাৰপিছত
সেয়ে মোৰ কেমেৰা কোৱালিটি ইমান ভাল নহয়, আপোনালোকে যিহেতু গমেই পায়, তথাপিও মই চেষ্টা কৰি দিবলৈ, আৰু যেতিয়া মই ভাল মোবাইল পাম আপোনালোকক নানান ধৰণৰ মই ভিডিঅ' আগুৱাই আনিম। আৰু সেয়াই তাৰপিছত এতিয়া মানুহ নাই আৰু সকলো নাই, সেয়াই আৰু এই এজন দুজন আছে এদিগি ক'ৰবাত আৰু সেয়াই। তাৰপিছত গৰু ঘাঁহ খাই আছে, সেয়াই আৰু ফাইনেলি বহুত সময়ৰ পিছত মানে একদম মানে এটা টিপে টিপ এটাৰ পিছত এটা মানে গ্ৰুপ ভাত খিচিৰি খোৱা হৈ আছে। আৰু সেয়াই তাৰপিছত আজি আমাৰ ৰান্ধনি আছিলে আমাৰ মাহঁতে, আৰু মই তালৈ যোৱা নাই, এতিয়া আছেনে নাই গ'ল নে একো নাজানো, কিন্তু এতিয়া আমাৰতো খাই বৈ হ'ল আৰু সকলোকে খুৱাই বুৱাই আমি খাইছোঁ। আৰু আগতীয়াকৈ খোৱা নাই যিহেতু সকলোৱে লাগিছোঁ, আৰু আমাৰ ক্লাছমেটটো কিছুমানে কৰা নাই কিছুমানে কৰিছে, যিয়ে নহওক সকলো কৰিছে বুলি ভাবিছোঁ, আৰু কৰাটো ভাল। সেয়াই এইটোতো নিজৰ কৰ্তব্য যিহেতু আমিয়ে পালন কৰিছোঁ। আৰু সেয়াই তাৰপিছত আৰু এতিয়া মানে গৈছে আৰু বহুত মানুহে, আৰু এতিয়া নাই আৰু আমাক মানে খুৱাবলৈ যোন আহিব মানে সি খাব আৰু এই বেলেগৰ পৰা অহাবিলাক। তাৰপিছত এতিয়া মানে স্কুলখন চাফ চিকুণ কৰিব একো নাজানো, কিন্তু কৰিব লাগে, আজি কৰি থ'ব নেকি নাজানো। আৰু আজিতো শনিবাৰ যিহেতু 5 তাৰিখ, আৰু শনিবাৰ পৰিছে, আৰু কাইলৈতো বন্ধ যিহেতু চাফ চিকুণ কৰিব আহিবও পাৰে নাহিবও পাৰে। সেয়াই আৰু আজিলৈ যদি আপোনালোকে ভিডিঅ'টো যদি ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ সকলো কৰি দিব, আৰু এনেকুৱাই মই ভাল ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিম। আৰু আজি কিমান দেখাব পাৰিলোঁ, আপোনালোকে যদি ভাল পায় লাইক শ্বেয়াৰ সকলো কৰি দিব, আৰু যিমান পাৰে বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব। আৰু নতুন যদি আহিছে এই ভিডিঅ'টো চাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ সকলো কৰি দিব, আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু আন এটি ভিডিঅ'লৈ লগ পাম, আজিলৈ মানে টাটা বাই বাই।